এই বিজেপি চৰকাৰ জিকাৰ লগে লগে না এইবিলাক দাও বনাই থৈছো চা। সো গাইজ আমি আজি দুদিন ধৰি ছ'চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ' দেখি আছোঁ। তো ভিডিঅ'খন খুব ভাইৰেল হৈ পৰিছে। মানে যিসকল মানুহে বিজেপিক ভোট দিয়া নাই তো 4 তাৰিখত ৰিজাল্ট দিব। তাৰ পাছত যদি বিজেপি ফেইল হয় তেতিয়া যিসকল মানুহে বিজেপিক ভোট দিয়া নাই সেইসকল মানুহক মানে মাৰিব। অপেনলি সিহঁতে অৰ্চলৈ ছ'চিয়েল মিডিয়াত হুমকি দি আছে। তো আমি দেখিবলৈ পাইছোঁ। তো ইয়াৰ দ্বাৰা কি বুজাবলৈ বিচাৰি আছে কোনে ক'ত ভোট দিব এইটো নিজৰ পাৰ্চনেল মেটাৰ হয়। বিজেপি যদি হাৰি যায় সেইকাৰণে কি মানুহক মাৰিব পাৰিব নেকি? আপোনালোকে বিবেচনা কৰকচোন। ছ'চিয়েল মিডিয়াত ভিডিঅ' বনাই অপেনলি মানুহক হুমকি দি আছে। তো এইজন ব্যক্তিৰ ওপৰত আইন প্ৰশাসনে কিবা ব্যৱস্থা ল'বনে? চ' গাইজ আপোনালোকে ভিডিঅ'খন শ্বেয়াৰ কৰি দিব যে আমাৰ অসম পুলিচে এই ভিডিঅ'খন চাই কিবা এটা সিহঁতৰ ওপৰত একশ্যন ল'ব পাৰে। আৰু আপোনালোকে নিত্য নতুন আহিলে আমাৰ এই পেজখন ফ'ল' কৰি ৰাখিব। আজিৰ কাৰণে ভিডিঅ' ইমানতে সামৰি মাৰিছোঁ। জয় হিন্দ, জয় অসম।